Hi everyone, welcome back to my channel. So আজি মই প্ৰায় 4 মাহৰ পিছত ভিডিঅ' বনাইছো আপোনালোকে চাই ভাবিছে ক'ত গ'ল তাই কি হ'ল একচুৱেলি মই একো হোৱা নাই ইটছ জাষ্ট দ্যাট আই গট ম্যাৰিড সো ডিসেম্বৰৰ 2 তাৰিখে মোৰ বিয়া আছিলে সো মোৰ বিয়া গুৱাহাটীলৈ হৈছে বাট আই হেভ শিফটেড টু বেংগলোৰ সো এতিয়া বেংগলোৰলৈ আহিলো তে বেংগলোৰৰ পৰা আমি আহিছো আজি উটি সো আই হেভ কাম উইথ মাই হাজবেণ্ড টুডে উটি ফুৰিবৰ কাৰণে সো অলপ ভাবিলোঁ কি যেহেতু আজি প্ৰায় 4-5 মাহ মই ভিডিঅ' বনোৱাই নাই সো আই থট কি লেট মি টেক চাম লাইক মেক চাম মেমৰিজ আৰু উটি মেমৰিজ এণ্ড আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ঠিক আছে ব'লক এতিয়া আমি ৰাতি একচুৱেলি আমি পালোহি দুপৰীয়াই বাট এতিয়া অলমষ্ট ইটছ নাইট ৰাইট চ' we are going out for dinner so we are staying at a place called Kumo which is like 30 minutes away from Ooty actual Ooty so আমি তাত আছোঁ it's a very beautiful place যোনটো মই আপোনালোকক কাইলৈ ৰাতিপুৱা দেখাম এতিয়া আমি যাওঁ ডিনাৰ কৰোঁগৈ থোৰাছা অকণমান টাউনটো এক্সপ্ল'ৰ কৰোঁগৈ ব'লক আজি আমাৰ ফাৰ্ষ্ট ডে উটিত চ' আমি এতিয়া আহিছোঁ ডিনাৰ কৰিবৰ কাৰণে এখন ৰেষ্টুৰেণ্ট ইটছ কল্ড আৰ্ল চিক্ৰেট চ' ইটছ ওৱান অফ দ্য বেষ্ট ৰেষ্টুৰেণ্টছ লাইক ইন উটি চ' আমি এতিয়া ইয়াত আহিছোঁ মই আৰু তুষাৰ চ' মই আপোনালোকক দেখাম যে আৰ্ল চিক্ৰেটছ চ' দিছ ইজ হাউ দিছ প্লেচ লুকছ লাইক ইটছ ভেৰি প্ৰিটি এইফালে ৰেষ্টুৰেণ্টছ আছে There's a sitting arrangements like যদি কোনোবা বাহিৰত বহিব বিচাৰে then there's a glass house and there's an inside restaurant as well so গুড মৰ্ণিং আজি আমাৰ উটিত ডে 2 চ' ভাবিলোঁ অকণমান ৱাক কৰিবলৈ আহোঁ ৰাতিপুৱা আমি উঠি পেলাই ইমান ঠাণ্ডা চ' আমি থকা হোমষ্টেটোৰ ওচৰত ইটছ লাইক উই আৰ ষ্টেয়িং ইন দ্য ক্লাউডছ সেইকাৰণে অকণমান খোজকাঢ়িব আহিলোঁ আপোনালোককো দেখাম কেনেকুৱা মানে ধুনীয়া এটা পৰিৱেশ এয়া চাওক কেনেকৈ গোটেই ডাৱৰে ধৰি ৰাখিছে পাহাৰৰ মাজত গোটেই ডাৱৰ that is where we are staying this is how it looks like good morning আজি আমাৰ উটিত ডে 2 তাকে চাওঁতে কেনেকৈ বছৰটো গ'ল গমেই নাপালোঁ তাকে বিশেষকৈ এইটো বছৰ আছে মানে অগষ্টৰ পৰা বিয়াৰ পূজা কৰোঁতে ডিচেম্বৰৰ 2 তাৰিখে বিয়া আছিলে চ' সেইবিলাকে মায়ে মই অকলে যিহেতু কৰিব লাগে চ' সেইখিনি কৰি থাকোঁতেই বছৰটো গ'ল আজি চাওঁতে বছৰটো শেষ আজি বছৰৰ শেষ দিন আশা কৰোঁ সকলোৰে 2024টো যেন ভালে গ'ল আৰু আগন্তুক আহিবলগীয়া 2025 চবৰে সকলো আৰু বেছি ভালকৈ যায় এতিয়া মই আছোঁ এইটো চাওক মোৰ বেক চাইড ভিউটো ইটছ ভেৰি প্ৰিটি ৰ'ব আপোনাক ভালকৈ দেখাওঁ
এইটো হৈছে মোৰ ৰুমৰ বেক চাইডৰ ভিউ এয়া চাওক কেনেকৈ গোটেই ডাৱৰ পাহাৰ আৰু ডাৱৰ বাহিৰত একো একো নেদেখি সঁচাকৈ বিৰাটেই ধুনীয়া বিৰাটেই ঠাণ্ডা কিন্তু দেখিছেনে কিমান ধুনীয়া ধুনীয়া যদিও বিৰাট ঠাণ্ডা তাকে এতিয়া মই খালি অলপমান অফিচৰ কাম কৰিব লাগিব কাৰণ মোৰ ছুটি নাই আৰু সেইকাৰণে আজি আগবেলা আমি ইয়াতে থাকিম তেতিয়া আমি হোমষ্টেতে থাকিম কাৰণ মোৰ অফিচৰ কাম আছে অফিচৰ কাম কৰি পেলাই আমি সন্ধিয়া সময়ত ওলাই যাম আৰু তাকে ভাবি আছোঁ হেল্ল' কি খবৰ সকলোৰে মই অফিচৰ কাম কৰি তত পোৱা নাই বুজিছে আমি আহিলোঁ উটিলৈ ফুৰিবৰ কাৰণে কিন্তু মোৰতো ছুটি নাই কাৰণে যেনিবা মই অফিচৰ কাম সমানে কৰিবলগীয়া হৈছে এতিয়া অফিচৰ কাম আধা এৰি পেলাই আমি আহিছোঁ ৰ'জ গাৰ্ডেন ফুৰিবৰ কাৰণে বেছিটো ভিডিঅ' কৰিবলৈ সময় নাই পোৱা বাট কাৰণ বন্ধই কৰিব 6টা বজাত আমি অলপ দেৰি আগতে জাষ্ট পাইছোঁহিয়ে মই বেঞ্চখনতে আহিয়ে বহিছোঁ ভাগৰ লাগি গ'লগৈ জানেনে তুষাৰ গৈছে খোজকাঢ়ি ৰ'জ গাৰ্ডেন চাবলৈ কাৰণে মই অকল তুমিয়ে যোৱা খোজকাঢ়ি মোৰ ভাগৰ লাগিছে দেই আৰু ইয়াতে ইমান ঠাণ্ডা মই কৈছোঁ নহয় চুৱেটাৰ দেখিছে একদম ডিঙি হাই নেক বেংগলোৰত যিমান মানে নিউট্ৰেল ৱেডাৰ ইয়াততো মানে ঠাণ্ডা মই মাছে ইমান দুখ কৰি আছিলোঁ অসমত খুব ঠাণ্ডা বুলি শুনি পেলাই যে মই এইবছৰ চাগে ঠাণ্ডা এক্সপিৰিয়েঞ্চ কৰিব নাপাম সেইকাৰণে আমি উটিলৈ লৈ আনিলে এণ্ড উই আৰ হিয়াৰ ৰ'ব মই আপোনালোকক ৰ'জ গাৰ্ডেন দেখাওঁ এয়া হৈছে উটি ফেমাছ ৰ'জ গাৰ্ডেন তাতে বিভিন্ন ধৰণৰ ৰ'জেছ পায় চ' দেৰ আৰ 730 ভেৰাইটিজ অফ ৰ'জেছ ইন দিছ গাৰ্ডেন বেছিকৈ 3টা টিয়াৰ হয় মইতো 3টা টিয়াৰ যোৱাই নাই বাৰু মই ওপৰলৈ গৈ আছোঁ কি খবৰ সকলোৰে আমি এতিয়া লাঞ্চ কৰিব আহিছোঁ তুষাৰ আমি লাঞ্চ কৰিব আহিছোঁ আমি ক'ত আহিছোঁ এইটো লিটল আৰ্ট স্কুৱেৰ অ'কে তাত কেইবাখনো ৰেষ্টুৰেণ্ট আছে পিৰিয়ডিক টেবল লে কেফে আৰু মাৰ্কেট এটাও আছে চ' কাম টু লে কেফে ৰাইট চ' হেল্ল' চ' লে কেফে লাঞ্চ কৰি এতিয়া আমি আহিছোঁ দৌৰা বেটা পিক ৰাইট ইমান টান নামকেইটা উচ্চাৰণ নহয় মুখতে নুফুটে এইটো মানে উটি এৰিয়াৰ চবচে হাইয়েষ্ট পিক হয় ৰাইট চ' আমি এতিয়া ইয়ালৈ আহিছোঁ চাবৰ কাৰণে বহুত ধুনীয়া ৰ'দ লাগিছে গাত ইমান ঠাণ্ডা মাজত চ' ওপৰলৈ গৈ পেলাই দেখাম কি ওলায় হেল্ল' এভৰিৱান আমি লাঞ্চ কৰি পিকলৈ গ'লোঁ পিকৰ পিছত আহি পেলাই এতিয়া আমি গধূলি বজাৰ কৰিবলৈ আহিছোঁ বেছিক শ্বপিং অলপমান কৰিম বজাৰ যিটো গতি কৰিছোঁ পিকৰ ফুলি গৈছে পূৰা এনিৱে চ' তুষাৰ ইজ বাইং পাণ তুমি মিঠা পাণ খাম চে হাই ইমান ঠাণ্ডা চ' এনিৱে চ' আমি এতিয়া পাণ খাম পাণ খাই পেলাই কি খাম ত' ডিনাৰ কৰিম আৰু
we'll mention some snacks and then we'll go for dinner. Okay then, bye. মিঠাপান খাবলৈ গৈছিলোঁ কিন্তু মিঠাপান খাব নাপালোঁ মানে গুলকত নাই চ' আমাৰ মানুহটোৱে ক'লে যে মিঠাপান খাবলৈ বেয়া হ'ব ত' মই খোজকাঢ়ি ইয়াতে দাৰ্জিলিং ম'ম'জ বুলি এটা হেৰিলৈ আহিলোঁ ইটছ কাইণ্ড অফ আ restaurant I can say it's a joint actually it's very good it seems to be very good because there are lots of people here we're ordering some thukpa and some momos and that's I come শকত অভদ্ৰ নিচিনাকৈ শকত হৈছোঁ মানে মই এই ডিচেম্বৰৰ 2 তাৰিখৰ বিয়াৰ পিছত যিটো কৰি মই শকত হৈছোঁ মানে স্ক্ৰীণৰ কেমেৰাটোত মুখখন নহা হৈ গৈছে মুখখন মানে গোল হৈ গৈছে বৰ মায়েতো আজিকালি মোক ফুটবল বুলি মতা হৈছে তো মোক উচিতা বা ঝুমকাও নামাতে মানে মোক মায়ে আজিকালি ফুটবল বুলি মাতে তথাপিতো নিৰ্লজ্জ চাগে এতিয়া থুপ্পা আৰু ম'ম' খাম ঠিক আছে দিয়ক মই আপোনালোকে দেখাওঁ ৰ'ব জইনটো দাৰ্জিলিং ম'ম'জ মানুহবোৰ চাওক কিমান মানুহ আছে যথেষ্ট মানুহ আছে ইমানখিনি মানুহ দেখিতো লাগিছে যে ভালেই হ'ব চাওঁ খালেহে গম পাম কি হয় টিচাৰ লাইনত ৰৈ আছে ম'ম'জৰ থুপ্পা কিনিবৰ কাৰণে কি খালেও শকত নহয় কিন্তু মই বতাহ খালেও শকত হওঁ হাই গুড মৰ্ণিং চ' আজি আমি উটি এৰি যাম বেংগলোৰ উভতি ভাবিলোঁ যোৱাৰ আগতে আপোনালোকক দেখাওঁ আমি থকা জেগা টুকুৰা একচুৱেলি কেনেকুৱা হয় চ' আমি একদম প্ৰপাৰলি উটিত নাই উটিৰ পৰা অকণমান আগলৈ আহি পেলাই লাভ ডেট বুলি এখন জেগা আছে তাতে কুমৌ বুলি এটা হোমষ্টেত আছোঁ পূৰা পানী লাগিছে সাংঘাতিক ঠাণ্ডা তো সেইকাৰণে পূৰা নাকটো খুটখুটাই আছে চ' বিৰাটেই ধুনীয়া জেগা হয় সাংঘাতিক ধুনীয়া ভাবিলোঁ যে আপোনালোকক এবাৰ দেখাওঁ জেগাটো ৰ'ব চ' দিছ ইজ এ এণ্ট্ৰেঞ্চ চ' আপোনালোকে দেখিছে বাহিৰত চাওক গোটেই পাহাৰ আছে চাহ বাগান আছে আমি আহিবৰ দিনাখনতে পূৰা একদম ডাৱৰ হৈ আছিলে এতিয়াতো আজি বহুত ৰ'দ ওলাইছে কালি আজিয়ে এইখন এনেকৈ তেওঁলোকৰ ভিতৰতেই বাগান এখন আছে এইটো হৈছে এণ্ট্ৰেঞ্চ এইফালে সি যে ঘৰটো দেখিছে তাত কাইণ্ড অফ এ লাউঞ্জ য'ত ডাইনিং এৰিয়া আছে they have a TV and sofa where you can sit and just watch or have just food this is the main house এইফালে এইটো পাৰ্কিং ইহঁতৰ এইফালে চাওক এনেকৈ যাব পাৰি এখন গেটখন খুলি ইহঁতৰ নিজৰ প্ৰাইভেটকৈ নিজাকৈ বাগান এই বাট কি কৰে নাজানো বাৰু বাট ইটছ ভেৰি বিউটিফুল এনেকৈ চ' সেইফালেও আহিব পাৰে একচুৱেলি য'ত পাৰ্কিং কৰি থোৱা আছে বাট মই সেইফালৰ পৰা আহিলোঁ আৰু চ' এইটো ভিউ পূৰা পানী লাগিছে বিয়াৰ পিছৰ পৰা ঘূৰিয়ে ফুৰিছোঁ ন কনষ্টেণ্ট ডিফাৰেণ্ট টেম্পাৰেচাৰত I've been traveling so this is another place so তেওঁলোকৰ তাতো কিবা এটা ঘৰ আছে so I'm not sure তাত কোন থাকে কোন নাথাকে that is how you can come ইয়াৰ পৰা এনেকৈ আহি আপোনালোকক দেখাম ৰ'ব বিৰাট ধুনীয়া এটা ভিউ so this is the view I was talking about the view ya pas por ahí mira aquí এইখিনিতে এটা সৰুকৈ ফায়াৰ প্লেচো আছে আমাৰ খালি ইউজ কৰা নহ'লে কাৰণ আমি নাছিলোঁৱে প্ৰায় ৰাতি সদায় ওলাই যাওঁ সেইকাৰণে চ' এনেকৈ কৰি আকৌ আপুনি যদি উভতি যায় this is how you can come back ঠিক আছে This is the lounge.
আমি থকা ঘৰ সেইটো আমাৰ ৰুম খালি ৰুমটো দেখাবলৈ মানে বেয়া লাগিছে কাৰণ সাংঘাতিক লেতেৰা হৈ আছে তাতে যে আমি যাম চ' সেইকাৰণে বস্তু চস্তুবোৰ ভৰাই থকা হৈছে চাওঁতে চাওঁতে বিয়াৰ আজি এমাহ হ'ল যোৱা বছৰটো যে কেনেকৈ গ'ল গমেই নাপালোঁ মানে আই থিংক জুলাইত আমাৰ কোৰ্ট মেৰেজ হৈছে তাৰ পিছৰ পৰা আমি ৰ'বলৈ পৰা নাই মানে মই আৰু মা কনষ্টেণ্ট বিয়াৰ কামতে ঘূৰি ফুৰিছোঁ বজাৰ কৰা মানুহ মতা তাৰপিছত কেটাৰিং ভেনিউ ডেক'ৰেশ্যনছ সেইবোৰ কৰোঁতে কৰোঁতে কেনেকৈনো সেই সময়টো পাৰ হৈ গ'ল উই কুড নট ইভেন ফিগাৰ আউট লাইক মইতো ভিডিঅ' বনাবলৈও সময় নাই মানে এনেকুৱা অফিচৰ কাম কৰোঁ অফিচৰ কাম লেপটপটো বন্ধ কৰিয়ে চিধা বজাৰলৈ লৈ মাৰোঁ তেনেকৈ কৰি কৰিয়ে আই থিংক অগষ্টৰ পৰা সময়বোৰ তেনেকৈ গ'ল নাও ইটছ লাইক আ মান্থ উই হেভ কমপ্লিটেড ৰাইট চ' লাইক আজি তাকে কথা পাতিছোঁ লাইক বিয়া বুলি কৰি থাকোঁতে বিয়াৰ এমাহ হৈ গ'ল দিছ ইজ হাউ টাইম ফ্লাইজ ইটছ টাইম ফৰ আছ টু চে বাই টু কুমো একদিন সদায় ৰাতিপুৱা শুই উঠি দেখিছিলে আছাক পিছফালে ভিউ পাহাৰ ডাৱৰ ইমান ভাল লাগিছিলে বতাহ এতিয়া আকৌ সেই বেংগলোৰ যাম চিটি লাইফ বেক চিটি লাইফ দিনটো ক'বলৈ গ'লে সাংঘাতিক ধৰণৰ আমনি এটা লাগে কিন্তু উপায় নাই কি কৰিব ঠিক আছে এতিয়া আমি ব্ৰেকফাষ্ট কৰোঁগৈ ব্ৰেকফাষ্ট কৰি পেলাই লাহেকৈ ওলাম কাৰণ 6 ঘণ্টামান লাগে আৰু যাওঁতে মাজত বাণীপুৰ নেশ্যনেল পাৰ্কখন হৈ যায় চ' বেছি সময় লাগে তাত স্পীড লিমিটো আছে আৰু ইয়াৰ ষ্টাফ খুব ভাল বিৰাটেই ভাল লাগিলে ইয়াত এতিয়া let's go and have breakfast and then we shall leave so this is the place where we eat breakfast like that যোনটো লাউঞ্জ মই আপোনাক বাহিৰৰ পৰা দেখাইছিলোঁ ভিতৰতো এনেকুৱা so they have a TV dining table এয়া আমি যাবলৈ ওলালোঁ ফাইনেলি তুষাৰ গৈছে গাড়ীত বহিবলৈ চ' মই বহি মেলি আজৰি মোক কি এৰি যাবা নেকি তুমি বাই যাবাগৈ ধুনীয়াকৈ So like one of the haunted places in Ooty. How do you feel? তোমাৰতো ভূতলৈ ভয় লাগে তোমাৰ কেনেকুৱা লাগিছে এনেকুৱা ভূত দেখিছে তোমাৰ কেনেকুৱা লাগিব But what if you get to see a ghost? And shake hands. And then? It's very pretty, sir. No wonder this is haunted. Look at Purana here, sir. So this is February 1851. Isn't it?
আমি আহি আছোঁ উটিৰ পৰা আৰু 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব এণ্ড উইল ৰিচ বেংগলোৰ ৰাইট আমাৰ ৰাইট কফি খাবলৈ আমি এইখিনি ৰ'লোঁ ফিল্টাৰ কফি খালোঁ ত' আজিকালি মই ফিল্টাৰ কফি খাওঁ বিকম বিগ ফেন অফ ফিল্টাৰ কফি খাওঁতে এইকেইটা আহিলে এইটো সেই তিনিটা তুষাৰে গালি পাইছে বিস্কিট খুৱাই দিছে মই বিস্কিট খালোঁ এইটোক বাই বাই যাওঁগৈ দেই টাটা ত' মই য'তে যাওঁ কুকুৰে খুব ভাল পায় কফি খালোঁ খাই পেলাই এতিয়া আমি ওলাইছোঁ অন দ্য ৱে হোম তুষাৰ অন দ্য ড্ৰাইভিং চিট মই শুই আহিছোঁ কি খবৰ সকলোৰে ভালে আছেনে আমি কালি ৰাতি পালোহি উটিৰ পৰা কালি পাওঁতে প্ৰায় দেৰি হ'ল আমি 7:30 বাজিলে তাৰপিছত আহিলোঁ আহি পাই পেলাই ইমান ভাগৰ লাগিছিলে নহয় মানে ৰাতিপুৱা আমি 10টা বজাত ওলাইছোঁ তো ঘূৰি পকি আকৌ আহোঁতে বহুত দেৰি হ'ল তাৰপিছত আহিলোঁ আহি পেলাই অকণমান ঘৰটো যিহেতু বন্ধ হৈ আছিলে 4 দিন 5 দিন সেইকাৰণে অকণমান ঘৰ চৰ ঠিক কৰি তাৰপিছত ভাগৰ লাগিলে আৰু আমাৰ সেইদিনাখন ফাৰ্ষ্ট মান্থ এনিভাৰ্চেৰী আছিলে ত' আমি অকণমান ওলাইও গ'লোঁ ওলাই গৈ আহি তাৰপিছত আৰু ৰাতি ইমান ভাগৰ লাগিলে মূৰৰ ক্লিপ বনোৱা নহ'লে আৰু তাৰপৰা সেইকাৰণে আজি ভাবিলোঁ যে ক্লিপ এটা বনাওঁ চ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আজি প্ৰায় 4-5 মাহৰ পিছত মই ভিডিঅ' বনাইছোঁ নাজানো আৰু কেনেকুৱা হৈছে তাৰপিছত চবেই জোৰ কৰি থাকে নবনোৱা কিয় বুলি সেইকাৰণে আজি বনাব লৈছোঁ ঠিক আছে দিয়ক চাব চাই পেলাই ক'ব কেনেকুৱা পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব দুটাতে শপত হৈছে কিন্তু দেই ঠিক আছে বাই